माजबाद जौमा फरायसालियाव एनआरडि स्किल एवारनेस प्रग्रामनि हाबाफारि खुंदों। उदालगुरि जिल्लानि सिङाव थानाय माजबाद जौमा फरायसालियाव आसाम स्किल डेभेलपमेन्ट मिशन आरो नर्थ इस्ट स्किल सेन्टारनि बानजायनायाव बे स्किल डेभेलपमेन्ट हाबाफारिखौ लानाय जायो। बे स्किल डेभेलपमेन्टआव एचएस फरायनानै पास जानाय फरायसाफ्रा मुं थिसननो हागोन। जाय फरायसा बिथांमोना स्किल डेभेलपमेन्टखौ लानो एबा सोलोंनो गोसो बिसोर अनलाइन फर्मखौ सोदांनो हागोन आरो जाय फरायसाफ्रा स्किल डेभेलपमेन्टखौ सोलोंगोन बिसोरनि बैसोआ 17 निफ्राय 25 बोसोर जानो नांगोन होनना खौरांगिरिनि सिगाङाव फोरमायो। ওপৰত এই কাৰ্যসূচীৰ বিষয়টো কি হৈছে কওকচোন। এই কাৰ্যসূচীটো আচলতে আমাৰ অসম দক্ষতা বিকাশ অভিযান আৰু উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ ফালৰ পৰা আমি আজি আয়োজন কৰিছোঁ। NRDS মেনেজমেণ্ট প্ৰাইভেট লিমিটেড আমাৰ ট্ৰেইনিং পাৰ্টনাৰ হয়, তেওঁলোকৰ সহযোগত আমি ইয়াত দক্ষতা বিকাশৰ বিভিন্ন পাঠ্যক্ৰমৰ লগতে কেনেদৰে আমাৰ যুৱক যুৱতীসকলে বিভিন্ন দক্ষতা পাঠ্যক্ৰমৰ যোগেদি তেওঁলোকে কেনেকৈ কৰ্মসংস্থাপন লাভ কৰিব পাৰে সেই বিষয়ে আমি বিশদভাৱে আলোচনা কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো আমি আলোচনা কৰিছোঁ ইয়াত আজি উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ বিষয়ে। উত্তৰ পূব দক্ষতা কেন্দ্ৰ হৈছে অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ আৰু ছিংগাপুৰৰ ITES-ৰ সহযোগত স্থাপন কৰা এটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ, যিটো গুৱাহাটী গড়চুকত অৱস্থিত। এই গুৱাহাটী গড়চুকত এই চেণ্টাৰটোত আমি 4টা বিষয়ত ৰিটেইল, বিউটি এণ্ড ৱেলনেছ, হস্পিটেলিটি হাউচকিপিং আৰু হস্পিটেলিটি ফুড এণ্ড বেভাৰেজ এই 4টা পাঠ্যক্ৰমত এবছৰীয়া পাঠ্যক্ৰম আমি প্ৰদান কৰি আছোঁ, যিটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তেওঁলোকক প্ৰমাণপত্ৰ 1 বছৰৰ পিছত তেওঁলোকক দিয়া হ'ব। আৰু এই প্ৰমাণপত্ৰৰ যোগেদি তেওঁলোকে যেতিয়া প্ৰমাণপত্ৰখন লাভ কৰিব তাৰপিছত তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আপুনি হস্পিটেলিটিয়ে কওক বা হোটেল ছেক্টৰে কওক বা শ্বপিং মলে কওক, কমাৰ্চিয়েলে কওক, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সংস্থাপন লাভ কৰাৰ সুবিধা লাভ কৰিব। আৰু এই সংস্থাপনৰ কাৰণে তেওঁলোকক যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যন আছে, এই অনলাইন ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে আৰম্ভ হৈছে। 17 পৰা 25 বছৰ বয়সৰ আৰু উচ্চতৰ মাধ্যমিক হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ যিটো সেইটো উত্তীৰ্ণ সকলো ল'ৰা ছোৱালীয়ে ইয়াত এডমিশ্যন ল'ব পাৰে। মই সকলোকে আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ, উত্তৰ পূব দক্ষতা কেন্দ্ৰত যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যন আছে তাত অনলাইন ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে নিজৰ নাম ভৰ্তি কৰক। আৰু এই এবছৰীয়া যি পাঠ্যক্ৰম আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ, এই আন্তঃৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ যোগেদি আপোনালোকে নিজৰ ভৱিষ্যতটো সুদৃঢ় আৰু হয়। আমি বিভিন্ন প্ৰগ্ৰেম কৰি আছোঁ। যোৱা কালি পৰহিও হৈছিলে, অহাকালিও চিৰাং আৰু বঙাইগাঁও জিলাত হ'ব। অসম চৰকাৰৰ ফালৰ পৰা আমি বিভিন্ন পদক্ষেপ লোৱা হৈছে ল'ৰা ছোৱালীখিনিক আমি যাতে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ বিষয়ে আমি জনাব পাৰোঁ সেইভাৱে বিশদভাৱে আমি প্ৰস্তুতি চলাইছোঁ। টিভিত, ইলেক্ট্ৰনিক মিডিয়াত, ৰেডিঅ'ৰ মাধ্যমেদি যোগেদিও আমি তেওঁলোকক জনাইছোঁ। আৰু বিভিন্ন পৰ্যায়ত আমি বিভিন্ন সময়ত জিলা ভিত্তিত আৰু ব্লক লেভেলতো আমি এনেকুৱা অনুষ্ঠানৰ আয়োজন কৰিছোঁ।